এই 20 বছৰ আগৰ সময়খিনি ন কিবা আচৰিত ধৰণৰ যিমান যি মন যায় আমি তাকে কৰোঁ এইখিনি সময়ত লাইফৰ এইম ভাল বেয়া টকা পইচা লাভ লোকচান আমি একো ভাবিয়ে নাচাওঁ এইবোৰ একো আমাৰ যে লাইফত একো মেটাৰে নকৰে ডাঙৰ হোৱাৰ লগে লগে সময়বোৰৰ মূল্য এতিয়াহে বুজি পাইছোঁ আমি যি বিচাৰোঁ তাকে কৰোঁ কাউলেও ভয় নকৰোঁ কিবা এটা কাম কৰাৰ আগত এইটো কাম ভাল নে বেয়া কৰিব লাগে নে নালাগে একো ভাবিয়ে নাচাওঁ কিন্তু কি জানো লাহে লাহে সকলো সলনি হৈ যায় সময়ৰ লগে লগে আশে পাশে সকলো সলনি হ'ব ধৰেও আগৰ কথাবোৰ এতিয়াহে অনুভৱ কৰোঁ লাহে লাহে দেউতাও নোহোৱা হৈ আহিছে ভাইটিকো এডমিশ্যন দিব লাগে দেউতাই মোক লৈ দেখা সপোনবোৰ পূৰণ কৰিব নোৱাৰিলোঁ এয়াই জীৱন দে একো নাই তই আছ যেতিয়া এনেকে যাম দে আগবাঢ়িবতো লাগিবই ঘৰখনতো চলাব লাগিবই চা না বে জীৱনটোত কি কৰা নাই ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা ধৰি ৰাতি শোৱালৈকে কামেই কাম কি কৰা নাই ক বহুতৰ মতেতো চাগে জীৱনটো জীয়াবলৈ বৰ সহজ ন চাবি কিন্তু ভাই এই সময়ত এটা সম্পৰ্ক মেটাৰ কৰে সেইটো হ'ল বন্ধুত্ব কিন্তু সময় সলনিয়ে বন্ধুত্বও সলনি কৰি পেলায় দাদা এডমিশ্যনৰ কাইলৈ লাষ্ট ডেট দাদা কওক ভাইটি এই ভাড়াটো দিব লাগিছিল নহয় দেৰি হৈ গৈছে দাদা এইকেইদিন মানে অকণমান ভেজাল নাই তোমালোকে বহুত পিছৰাই আছে এনেকে নহ'লে নহ'ব দেই নেক্সট মাহ ৰুমটো খালী কৰি দিবা নাই দাদা মই আপোনাৰ একাউণ্টত দি আছোঁ দিয়ক গুগল পে'ত দি দিয়া ভাড়াটো দি দিয়া ঠিক আছে ঠিক আছে দাদা এডমিশ্যনৰ কাইলৈ লাষ্ট ডেট দাদা এডমিশ্যনৰ কাইলৈ লাষ্ট ডেট এয়াই হ'ল সময় মানুহক সকলো ধৰণৰ পৰা সলনি কৰি পেলায় সময়